सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। তো দেওবাৰ দিন আছিলে, দেওবাৰ দিনত আমি আহি পালোঁ আমাৰ তিনিচুকীয়া ডিয়াৰাম কলনী চুইমিং পুলত আৰু এতিয়া গা ধুবলৈ পূৰা সাজু আছোঁ। এতিয়া আমি গৈ আছোঁ আৰু আগত গৈ কিনে চাওঁ সেইটো জঁপিয়াবলৈ একদম মজা জেগা আছে। আমি আৰু মোৰ লগতো আছিলে, আমি দুয়োজন মিলে পূৰা গা ধুবলৈ গৈছিলোঁ দেওবাৰ দিনে তিনিচুকীয়া চুইমিং পুলত বহুত বেছি ভিৰ থাকে আৰু আপোনাৰ পাৰ হেড 200কৈ লয় আৰু 1 ঘণ্টাৰ কাৰণে। এতিয়া চব জঁপিয়াই দিছোঁ কিমান মজাকৈ। আৰু বহুত মানুহ কৈ থাকে তিনিচুকীয়া চুইমিং পুল কোনটো ভাল আছে। তিনিচুকীয়া চুইমিং পুল ক'লে মানে ডিয়াৰাম কলনী যোনটো চুইমিং পুল আছে সেইটো বহুত ভাল হয়, কিয় কাৰণে এইটো পূৰা টোটেলি মানে আপোনাৰ ৱাটাৰ যোনটো আছে এইটো পূৰা চফা থাকে আৰু একচুৱেলি দেওবাৰ দিন লাষ্ট হয়, তাৰপিছত সোমবাৰ দিন আপুনি বন্ধ থাকে, সোমবাৰ দিন টোটেলি ক্ল'জ। সোমবাৰ দিনে আপোনাৰ পানীটো পূৰা চেঞ্জ কৰি তাৰ কাৰণে সোমবাৰ দিন বন্ধ থাকে আৰু চব মই পানীৰ ওপৰত পূৰা বাঢ়ি আছোঁ চব। আৰু কিমান ভিৰ চব, কিমান ভিৰ মানে ইমানেই ভিৰ মানে কি ক'ম মানে আল্টিমেট ভিৰ। আৰু আমি মোটামুটি 2 ঘণ্টাৰ নিচিনা গা ধুইছোঁ, গা চু ধুই কিনে ওলাইছোঁ ইয়াৰ পৰা। বহুত ভাল লাগিছে, বহুত মজা লাগিলে। আৰু যেতিয়াই যাওঁ দেওবাৰ দিনে ডিয়াৰাম কলনী চুইমিং পুলত তেতিয়াই মানে ভাল লাগি যায়, কিয় কাৰণে বহুত বেছি ভিৰ থাকে। মানে ইমানেই ভিৰ থাকে কি ক'ম মানে 200-300 মানুহ একেলগত গা ধুই আছে নেকি এনেকুৱা হয়। চব বেছিভাগ ল'ৰা মানুহ হয় আৰু এনে বাচ্চা সৰু চব আহিব পাৰে। মোটামুটি 5 ফিটছৰ ওপৰত পৰা চব আহিব পাৰে, 5ৰ পৰা 10লৈকে পূৰা এভেইলেবল আছে। যিমান মানুহ বয়সীয়া মানুহ, বাচ্চা মানুহ, ল'ৰা, জেণ্টছ, ছোৱালী চব এভৰিৱান আহিব পাৰিব, গোটেই মানুহ আহিব পাৰিব, কোনো চিন্তা নাই। আৰু 200কৈ ল'ব পাৰ হেড, সেইটোৱে মানে অলপ কষ্টলি হৈ যায় 200 টকা। আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু গধূলি আৰু এটা জেগা যাবলৈ আছে। আপোনালোকে চাই আছে এইটো হৈ গ'ল তিনিচুকীয়া মাগুৰি বিল। আৰু মাগুৰি বিল যোনটো আছে এইটো বহুত মানুহে গম পায়। তিনিচুকীয়া মাগুৰি বিল ক'লে বহুত ডাঙৰ এটা বিল হয়, য'ত নেকি পৰ্যটকৰ কাৰণে বহুত ধুনীয়া ঠাই হয় আৰু গধূলি টাইমত দেখিবলৈ বহুত মজা লাগে। আৰু এইখন ব্ৰিজ আছে য'ত নেকি বাগজানৰ টাইমত জুই লাগিছিলে, বাগজানৰ 3 মাহলৈকে জুই লাগিছিলে, য'ত সেইটো ব্ৰিজ হয়। সেইটো ব্ৰিজৰ অলপ আগতেই মানে জুই লাগিছিলে, বহুত ডাঙৰকৈ জুই লাগিছিলে, বহুত মাহলৈকে জ্বলিছিলে, 3 মাহলৈকে। সেইটো দৃশ্য ইয়াতে মই বহুত আগত গৈছিলোঁ আৰু এতিয়া গৈছোঁ, বহুত ভাল লাগি আছে। আৰু তলৰ পৰা চাই আছোঁ, তলত নামিলোঁ, তলত নামি কিনে চাই আছোঁ পূৰা নাও ইমানকেইটা আছে আৰু কোনোবা নাৱে মাছ মাৰিবলৈ গৈ আছে আৰু এই বাচ্চাটো ইয়াত গা ধুবলৈ পূৰা সাজু হৈ আছে, গা ধুম বুলি। আৰু আমিও দুটা মিলি বহুত দিন পিছত গৈছিলোঁ আৰু এনে চাবলৈ বহুত দিন হৈ গ'ল মাগুৰি বিল যোৱা নাই, বানপানী হ'ল শুনিছিলোঁ, তাৰপিছত ইয়াত আহিছোঁ দেখিবলৈ। আৰু এতিয়াৰ পৰা ইয়াৰ পৰা ওলাওঁ। তো এতিয়া আহি পালোঁ আমি, এইটো আপোনাৰ আছে ডিব্ৰুচুকীয়া নেশ্যনেল পাৰ্কৰ বেক চাইডটো, য'ত আছে আপোনাৰ ডলফিন পইণ্ট। এইটো হৈ গ'ল ডলফিন পইণ্ট। ইয়াত আহিলে বহুত মানুহ চাব পাৰে ডলফিন, মানে সদায় নেচায়, কেতিয়াবা দেখা পায় এনেকুৱা ডলফিন আছে, বহুত মানে বহুত বেছি ডলফিন আছে ইয়াত। তো বহুত টাইম মই গৈছিলোঁ, আগতেও যিমানবাৰ গৈছিলোঁ চাইছিলোঁ, আজি চোৱা নাই, আজি দেখি পোৱা নাই, এটাও চোৱা নাই। আৰু এই ডোখৰ দৃশ্যটো কিমান ধুনীয়া দৃশ্য হয়। আৰু ইয়াত এখন ৰিজৰ্ট আছে, বহুত ডাঙৰ এটা ৰিজৰ্ট আছে, বহুত মানুহ গম পায়। মোৰ আগতে মই দিছিলোঁ ভিডিঅ'খন, তেতিয়া ৰিজৰ্টখন বনি আছিলে। এইটো ডিব্ৰুচুকীয়া নেশ্যনেল পাৰ্ক ইক' ৰিজৰ্ট, সেইখন বহুত ডাঙৰ এটা ৰিজৰ্ট আছিলে, গভৰ্ণমেণ্টৰ হয়, মোটামুটি 9 crores ৰিজৰ্ট হয়। এইটো বৰ্ডত লিখা আছিল 9 কোটি টকাৰ ৰিজৰ্ট এটা হয়, কিন্তু এইটো অপেনিং দিয়া নাই। আৰু এতিয়া আহি পালোঁ আমি গুইজান ঘাট। আৰু দেওবাৰ দিন বুলি মই য'ত ত'ত ফুৰি আছোঁ গুইজান পিনে, বহুত দিন পিছত মানে পূৰা ৰাউণ্ড এটা মাৰিছোঁ, বহুত ডাঙৰ ট্ৰিপ কৰিলোঁ, ভাল লাগিলে। গধূলি টাইম আছিলে, বহুত দিন পিছত মোৰ লগৰটো আহিলে, তাৰ কাৰণে মই ক'লোঁ যে বৈ আজি গুইজান পিনে ঘূৰি আহোঁ। গুইজান, বাগজান, ডিব্ৰুচুকীয়া নেশ্যনেল পাৰ্ক সেইবিলাক ফুৰিবলৈ গৈছিলোঁ বাইক লৈ কিনে দুটাই মিলি, মজা লাগিলে। আৰু এতিয়া পানীটো বহুত কমিলে, যেতিয়া বানপানী আছিলে বহুত বেছি পানী আছিলে, এতিয়া বানপানী কমি গ'ল। আৰু ছানছেট টাইমত গৈছিলোঁ, তাৰ কাৰণে দেখিবলৈ বহুত বেছি ভাল লাগে। আৰু তিনিচুকীয়া গুইজান যোনে যোৱা নাই যাব, কিয় কাৰণে গুইজানত আজিকালি এনেকুৱা হৈ গ'ল কি পাৰ্কৰ নিচিনা হৈ গ'ল, কিন্তু বহুত বেছি ভিৰ থাকে, বহুত বেছি ভিৰ থাকে। এনেকুৱা নহয় যে দেওবাৰ বুলি বা কিবা প্ৰগ্ৰেম বুলি একো নহয়, সদায় ভিৰ থাকে। দেওবাৰ দিন স্পেচিয়েল ভিৰ থাকে, চবতকৈ বেছি ভিৰ থাকে। আৰু এইখন এটা বোট আছিলে, যোনখন বোট এইটো কেইদিন আগত পানীৰ মাজত পূৰা একদম উটুৱাই লৈ গৈছিলে, পূৰা বৰবাদ কৰি দিলে, বহুত ডাঙৰ এটা বোট আছিলে। ইয়াৰ লগত 3খন বোট আছিলে, 3খন বোট একটাৰ লগত পূৰা বেয়া হৈ গ'ল।